হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভাল যা যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভাল হওক। তো গাইজ আজি এটা নৰ্মেল ব্লগ বনাম। তো গুড মৰ্ণিং, মই জাষ্ট উঠিছোঁ টোপনিৰ পৰা, তো ব্ৰাছ কৰি লওঁ। তো দাঁত চাত ব্ৰাছ কৰি আহি অলপ পঢ়াত বহিছোঁ। চাওকহে পঢ়ি আছোঁ, এয়া বৰ্তমানে বহি আছোঁ গাইজ। এই কেমেৰা পিনে নাচাওঁ প্ৰকৃতি সম্পৰ্কে চমুকৈ লিখা পৃথিৱীৰ মানুহৰ সৃষ্টি কেতিয়াও আৰু কমত প্ৰথমে কি কৰি আছে শুনি আছিলে আৰু তো ৰাতিপুৱা ভিউটো চাওকচোন, আমাৰ ঘৰৰ আগফালৰ ভিউটো চাওক। ৰাতিপুৱা কেনে মজা লাগি আছে ভিউটো চাই, চাওকচোন। হৈ যাস মানে গাইছ অলপ কামত আহিছোঁ, মানে অলপ পইচা দিবৰ কাৰণে, মানে দুটা পুৰালে কিবা ইয়াত এটা পইচা দি যাম অলপ, আৰু সেইকাৰণে মানে আহিছোঁ। তো চাই থাকক ভিডিঅ'টো আৰু এয়া আমাৰ নামঘৰ চৌধুৰী বজাৰ। তো দি আহিছোঁ আৰু এতিয়া ডাইৰেক্ট যাই আছোঁ ঘৰত। মই এইপিনে চাওক, হা আৰু গাছ আপোনালোকক এটা কথা কোৱা হোৱা নাই, আৰু চাওক আমাৰ গাঁৱত কিমান ফুল ধৰিছে গাছত। তো গাছ স্কুলত যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ, আৰু আজি মানে এক্সাম আছে। তো চাওক চাৰ্ট পেণ্ট লগাইছোঁ স্কুলত, চাওক চাৰ্ট পেণ্ট লগাই ৰেডি হৈছোঁ। আৰু এতিয়া অলপ পাৰফিউম মাৰিলোঁ ৰ'বক। তো পাৰফিউম মাৰি তো ৰেডি চেডি হৈ কিবা খোৱাৰ কাৰণে আহি গ'ল, মানে ব্ৰেকফাষ্ট নহয় দিয়ক, ৰাতিপুৱা মানে খাইছোঁ চাহ আৰু কিবা বিস্কুট না কিবা খাইছিলোঁ। আৰু এতিয়া আহিছে ৰুটি আৰু ভাজি, তো খাই লওঁ ৰ'বক। ৰুটি আৰু ভাজি ইয়াত নথওঁ, টেবুলত তো খাই ল'লোঁ, খোৱা কমপ্লিট হ'ল। আৰু ইয়াত পানী খাওঁ। হৈ গ'ল এতিয়া চাওক ভাজি, মানে মই নাপাওঁ আলু ভাজি কম খাওঁ, হৈ গ'ল। তো গাইজ পৰীক্ষা মানে 9টা বজাৰ পৰা, আৰু এতিয়া বাজি আছে 9:21। তো ভাবি চাওক 21 মিনিট লেট কৰিলোঁ, আৰু যাইতে যাওঁতে আধা ঘণ্টা হৈ যাব, 9:30। তো কিবা হওক, পৰীক্ষা পাওঁ নে নাপাওঁ তো চাওক। আৰু মোবাইলটো লৈ যাই আছোঁ, এইবিলাক কাম এটা আছে মোবাইল। আলবাব ভাই কিমান টকা লাগে তোমাৰ? 20 টকা লাগে। 20 টকা দি কি কৰিবা? কালি বোলে ক'ত গৈছিলি নে? 20 টকাৰ মাল খাবি? দি আহিলোঁ কি খাব 20 টকা? তো আমাৰ আলুৱা বাই মানে কিবা এটা ক'ব, দুই এষাৰ কোৱাত কৈ দিয়া মানে। তো 20 টকা মানে কিহৰ কাৰণে লাগা? কালি মানে গৈছিলোঁ লগৰ দেউতা মৰিছিল মানে তাৰ। মানে হয়। তো কালি মানে কথা হৈছে যে গোটেইকেইটা 20 টকা 20 টকা দিব, আৰু আজি মানে কেইটা দিছে আৰু কেইটা দিয়া নাই, তাৰ বিষয়ে মানে আপুনি কি ক'ব? পইচাটো আছে তাৰ লগত, 50 টকা মই দেখিছোঁ তামিমৰ হাতত। নাই কৈছোতো, মানে গাড়ী দুখন আছে, দুখন গাড়ী মুচি দিয়া, গাড়ী মালিকজনে 20 টকা দিব, হৈ যাব। সিহঁতে গাড়ীও নুমুচে। আৰু এয়া চাওক আমাৰ পাৰ্বিজ জাকে বোলে 20 টকা নিদিয়ে, কালি মানে পকতীয়া খাইছে। নাই আচ্ছা, তোমাক গাড়ী মুচি দিলে কিয় গাড়ী মুচা নাই? তাৰ এটা ইজ্জতৰ এটা কথা আছে ন। এই এল্টখন চাব পাৰে, আৰু এইটো মানে দুৱাৰ কাৰণে দিছিল। চাবিটো তাৰ লগত নাই, বৰ্তমান স্কুলত থৈ আহিছে। মই 20 টকা দিলে তো চাব পাৰে। কিয় নিদিয়ে ভাই? তুমি 20 টকাটো কিয় নিদিয়ে?
মজা দিছিলো সুমান ভাই কিবা দুআষাৰ কৈ দিয়া মোৰ চেনেলটোত ৰ'ব খাই লওক তো গাইজ পৰীক্ষা দি আহি গ'লোঁ আৰু এতিয়া ঘৰত যাম আৰু ভিডিঅ'টো এডিটিং কৰিম আৰু দীঘল নকৰোঁ ভিডিঅ'টো ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব গোটেইকেইটা এক পিনে কৰি দিব গাইজ ফেচ লক আৰু এটা বুজি গ'ল আজি কামো কৰা নাই